কি খবৰ মাতটো অহাই নাই দেখোন এই নহ'ব মোতকে মাত কম আছে ইমান মানুহে একন মাতে কেনেকে হ'ব আৰু জোৰকে থেংক ইউ জয় জয়তে সকলোকে মোৰ ফালৰ পৰা প্ৰণিপাত জনাইছোঁ সদৌ অসম ছাত্ৰ সন্থা হাজোৰ ছাত্ৰ সন্থা সভাপতি কুলধৰ শইকীয়া ডাঙৰীয়া লগতে ইয়াতে উপবিষ্ট গণ্যমান্য ব্যক্তিসকল আৰু সমূহ ৰাজ্যলৈ ইংৰাজী নৱবৰ্ষৰ লগতে ভোগালী বিহুৰ উলগ যাচিলোঁ মই প্ৰথম আহিছোঁ মানে এইটো অনুষ্ঠানত মোৰ আজি প্ৰথম আৰু মই নিজকেই বহুত সৌভাগ্যশালী বুলি ভাবিছোঁ আপোনালোকে যে মোক আপোনালোকৰ ওচৰলৈ আমন্ত্ৰণ কৰি অনাৰ বাবে বহুত বহুত ধন্যবাদ সঁচাকৈ ভাল লাগিছে জীৱনত ইমান দূৰ মই কেতিয়াও খোজকাঢ়ি পোৱা নাই আজি খোজকাঢ়ি য'চতে গুচি আহিলোঁ 10টা কি বাৰু 10টা কি ভৰি কাটি অৱস্থা নাই 10টা লগাইছোঁ কি বেণ্ডেড 10টা কিন্তু সেইবুলি অহংকাৰ নাই কৰিম সেনেকৈ থাকিলে কি হ'ব আপোনালোকে যিমান ক'ব চিঞৰিব হাত চাপৰি বজাব সেইটো কাৰেণ্ট মানে ডাইৰেক্ট পাৱাৰটো পাই যায় আচ্ছা ইয়াত থকা সকলোকে কৈছোঁ দেই মই আমাৰ মুকুতাদাক কোনে কোনে ভাল পায় মুকুতাদাক যোনে যোনে ভাল পায় হাতখন দাঙিব লাগে থেংক ইউ আৰু মোক যিমানখিনিয়ে বেয়া পায় ভৰিবিলাক ডাঙৰ তাৰমানে বেয়া নেপায় মই আহোঁতে বস্তু এটা লক্ষ্য কৰিছোঁ ইয়াত কিন্তু কিছুমান মনে মনে কাম হৈ আছে আপোনালোকে গম পায়নে নাজানো কিন্তু মই দেখি আছোঁ পিছফালে মই দেখি আছোঁ বস্তু এটা বা দেখিছেনে আপোনালোকে সঁচাকৈ দেই চবৰে মানে সেইটো ক'বই নোৱাৰে চবৰে মন মানে সেইফালে এনেইহে কৈছোঁ কিন্তু একেবাৰে এনেও নহয় ইয়াত কিন্তু 4 চকু মিলন হৈ আছে দেই কোনোবাই কাৰোবালে বাদাম দলিয়াই আছে কোনোবাই আকৌ কাৰোবাক মৰ্টন দি আছে আৰু গোটেই চকুটো মোৰ ওপৰতে মই হেনো বাৰু দেখিব লাগে নে সেয়া মই একে এড্ৰেছ লৈ লৈছোঁ যোৱা সময়ত মিলাই থৈ যাম হ'বনে বাৰু বিয়াখন পাতিছিলোঁ এই বিয়াখন নহ'লগে কইনা পলাই গ'ল এতিয়া ভাবিছোঁ হাজোপা লৈ যাওঁ নেকি যাবলৈ মন আছেনে নাই একো নাই চিন্তা কৰিব নালাগে তাক ডিকিত ভৰাই কইনা আমাৰ লগত বহাই লৈ যাম আপোনাৰ ভালে আছে আপোনাৰ মাছৰ ভাল পাওঁ চিতল কোনো চব্জিৰ ভাল পাওঁ পটল এনেকুৱা মেলাবিলাকত আমাৰ ডেকা সকলক লাগে ৰঙা পানীৰ বটল বলক সকলোকে বেলেগকে নকওঁ আমাৰ ভণ্টিও ক'লে আমাৰ দেক্ষুদাও ক'লে সকলোবিলাকে ক'লে যিটো অনুষ্ঠান পাতিছে যথেষ্টখিনি ভাল লাগিছে এইদৰে আমাৰ প্ৰমাণ হয় যে এইখন শংকৰ আজানৰ দেশ গতিকে ভৱিষ্যতৰ যেন আমি সকলোৱে এই যিটো একতাবোধ
তেনেকুৱাকৈ যেন সদায় আমি চলি থাকিব পাৰোঁ আৰু আমাৰ এই মেলাখন 1 বছৰ 2 বছৰ 100 বছৰ 200 বছৰ নহয় হাজাৰ হাজাৰ বছৰ ধৰি যেন জীয়াই থাকক তাৰে কামনা কৰোঁ আৰু মোৰ বেহৰ বাৰীটোতো গম পালে মোৰ তো ছোৱালীটোতো নহ'লে পচন্দ বা ছোৱালী পলাই গ'ল কপালত নাই কি কৰিব আপোনালোকৰ ওচৰত মই বিহুৰ বতৰ গতিকে এপাকে বিহু গাম হুঁচৰি অকণমান গাম আপোনালোকে তালে তালে হাত চাপৰি বজালে ভাল লাগিব দেই বোলো এটা বাতিত পুনৰু এটা বাতিত নহৰু এটা বাতিত ধতুৰাৰ ঠাকুৰ গোবিন্দ ৰাম মূৰৰ চুলি চিঙি আশীৰ্বাদ নকৰোঁ আজি মূৰৰ চুলি গৈছে গতিকে আপোনালোকে আশীৰ্বাদ কৰে যাতে বিয়াখন সোনকালে আচ্ছা মই কিন্তু সঁচা অৰ্থাৎ ক'বলৈ গ'লে কিন্তু আপোনালোকৰ হাজোৰ ওচৰৰ পৰাই কিন্তু মই কিন্তু বিয়া পাতিম সঁচা কথা ক'বলৈ গ'লে ইমান ধুনীয়া ধুনীয়া ছোৱালী আছে কিয় এইটো অন্তৰে কান্দি দিব এতিয়া কিমানে আশা কৰি আছে মোক গোটালৰ লগত লাইন মাৰিম হয় নহয় সি সঁচা কথাটো কৈ দিছে কি যে নহয় মানে মই সঁচা কথাটো কৈছোঁ এইকাৰণে আপোনালোকৰ ওচৰৰ যে শিঙি মাৰিছে শিঙি মাৰি এজনী ছোৱালীকে মানে ভৱিষ্যতে বিয়া পাতিম দেই আপোনালোকে সকলোৱে গম পাব চাগে শিখামণি বৰ্মন তেওঁলোকে বিয়া পাতি আজিৰ প্ৰগ্ৰেমৰ মাজতো চাবৰ কাৰণে আহিছে দেই গতিকে সকলোকে যা হওক পলমকে হ'লেও ভোগালী বিহু আৰু নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ এতিয়া আমাৰ ভণ্টিয়ে কয় মই বোলে পঢ়াত বোলে বহুত কাঠৰ বোলে মোক বোলে ইংৰাজীত বোলে কিবা কিবি প্ৰশ্ন সোধে বোলে এতিয়া ভণ্টিয়ে মোক সোধো নহয় হাজোত মানে ভয়ে লাগে ইয়াতে বহুত জনা শুনা ব্যক্তি আছে ইংৰাজী জনা এতিয়া আমাৰ ই আকৌ বৰ পৰপৰাই থাকে আজিকালি ইংৰাজী এতিয়া মই তাক কথা কেইটামান সুধো এতিয়া সি বা কেনেকৈ ক'ব পাৰে নে নোৱাৰে যদি পাৰে আপোনালোকৰ ল'ৰা ছোৱালীৰ কাৰণে চিন্তা নাই টিউশ্যন এটা দি দিব পাৰে আচ্ছা তই মোক ইংৰাজীত তোৰ ওচৰলৈ মাতচোন মানে ইংৰাজীত মোৰ ওচৰলৈকে তোক মাতিব লাগে বিহুৰ দিনাখনত কি পাব কৰিলোহে হেৰি ইংৰাজীত মাতিব লাগিল ইয়াতে বাৰু কোনো তাত কষ্ট আছে বাৰু যা হওক এই জানো এই হেৰি এই Come here. Come here. পাৰিছে ন পাৰিমে খাতাব লাগে পাৰিছে বহুত টেলেণ্টেড আচ্ছা এতিয়া আকৌ মোক আগৰ জেগালৈ পঠাই দে ইংৰাজীত এতিয়া আকৌ আগৰ জেগালৈ পঠাব লাগে তাকো ইংৰাজীত না অসমীয়াত ক'লে কিবা আপত্তি আছে নেকি নহয় তই ইংৰাজী জান বহুত সৰু সৰু ল'ৰা ছোৱালী আছে সিহঁতে টিউশ্যন কৰিব তোৰ ওচৰত অলপ দেখাই দে টেলেণ্টটো আজি নেদেখালে কেতিয়া দেখাবি হয় নহয় দিবনে আপোনালোকৰ ল'ৰা ছোৱালীক টিউশ্যনলৈ দিব একেদিনাই একেবাৰে গ্ৰেজুৱেশ্যন কমপ্লিট কৰাই দিব আমাৰ ল'ৰাই বাৰু হওক দে বাৰু যা হওক আপোনালোকৰ ইয়াতে অহাৰ এটা সপোন আছিলে আচলতে হাজোবাসীৰ ৰাইজ যথেষ্ট যিমানখিনি মৰম চেনেহ পাইছোঁ বহুত ভাল লাগিছে এটা কথা মই ক'ব বিচাৰোঁ আমাৰ হাজোবাসীৰ ৰাইজ খোলা ধনৰ দুখীয়া হ'লেও কিন্তু মনৰ দুখীয়া নহয় মনৰ দুখীয়া কেতিয়াও নহয় যিমানখিনি মৰম চেনেহ পাইছোঁ আৰু এই যিখন মেলা পাতিছিলে প্ৰত্যেক বছৰ পাতি থাকে সদায় টিভিত দেখি থাকোঁ মেলাখনৰ বিষয়ে কিন্তু আজি নিজ চকুৰে দেখা পায় বা নিজে উপস্থিত থাকিব পাৰে যথেষ্ট ভাল লাগিছে গতিকে সকলোকে আমি শেষবাৰৰ কাৰণে আকৌ এবাৰ ইয়াত আমাক আমন্ত্ৰণ জনোৱাৰ কাৰণে আপোনালোকক একদম
প্ৰণাম জনাইছোঁ কিন্তু ভৱিষ্যতেও আমাক পাহৰি নাযাব আমি আপোনালোকৰ মাজত বেহৰবাৰী আউটপোষ্ট সদায় থাকিম আৰু বেহৰবাৰী আউটপোষ্ট আপোনালোকৰ মাজত সদায় থাকিব এটা জোৰে হাত চাবলৈ লাগে নহয় মই কিন্তু হাত চাপৰিটো কিন্তু এনে বজাব দিয়া নাই কাৰণ এতিয়া আবেলি 8টামান বাজিলতো আপোনালোকৰ ওচৰত থকা মই কেতিয়া যাতে যায় তাৰিখে নাই হৈ যাব দিছোঁ দেই বাকী আমি প্ৰগ্ৰাম কৰি থাকোঁতে কিবা ভুল ভ্ৰান্তি হ'ব পাৰে তাৰে কাৰণে যিসকল বয়োজ্যেষ্ঠ ব্যক্তি আছে তেওঁলোকে যেন মোক নিজৰ পুত্ৰ বুলি ভাবি যিসকল বয়োজ্যেষ্ঠ মাতৃ আছে তেওঁলোকে যেন মোক নিজৰ পুত্ৰ বুলি ভাবে আৰু যিসকল কোন কোন ভাই ভণ্টি আছে তেওঁলোকে যেন মোক নিজৰ দাদা বুলি ভাবে আৰু যিমানখিনি নতুনকৈ বিয়া হোৱা মহিলা আছে তেখেতসকলে যেন মোক নিজৰ গিৰিয়েক বুলি ভাবে দেখিছে ছোৱালী বাদ দিলে বা বোৱাৰী পিছত নহয় মোৰ সন্মানটো শেষ কৰি দিলে সাজুত নহয় দিয়ক গতিকে সেই বোৱাৰীবিলাকক যে নিজৰ ভাইটি বুলি ভাবি যদি কিবা নক'বলগীয়া কথা কৈছিলোঁ কিবা মানে কি ভুল অজানিত কিবা যদি কৰিছিলে মাফ কৰি দিব আৰু আপোনালোকৰ বহাগ বিহুত আমি মণিমুকুত আকৌ আহিম ভালকৈ জমাম আজি ভাবিছিলোঁ যে আজি অকল শোভাযাত্ৰাতে ৰাখিম তাৰ কাৰণে আমি একো প্লেনিং কৰি অহা নাই কিন্তু বহাগ বিহুত আপোনালোকৰ ওচৰত আকৌ ভালকৈ মোটামুটি 1 ঘণ্টামান ভালকৈ জমাম কথা পাতিম মনৰ বিষয়ে পাতিম আৰু প্ৰত্যেকজন মানুহৰ তাতে অকণমান অলপ ভাত খাই যাবৰ কাৰণে আমি চেষ্টা কৰিম ধন্যবাদ জয় অসম ধন্যবাদ